স্বাগতম জনাইছোঁ গগৈ চিষ্টাৰ আন এটি ভিডিঅ'লৈ। বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে ক্ষমা খুজিছোঁ। আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাছিলোঁ, যিহেতু মোৰ এক্সাম চলি আছিলে, ব্যস্ত আছিলোঁ সেইবোৰতে। তো ব'লক আজি আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এয়া ব্ৰইলাৰ মাংস লৈছিলোঁ, লৈ আপোনাৰ ঘৰৰ দৈ আপোনাৰ মেৰিনেট কৰি লৈছিলোঁ। ইয়াতে হালধি, তাৰপাছত মিট মছলা চবৰে এচামুচ দি লৈছিলোঁ। আৰু ইয়াতে এতিয়া আমি ৰেড চিলি পাউডাৰ দিয়া হৈছে। তাৰপাছত নিমখ দিছোঁ 1 চামুচ, আৰু নহৰু আদা পেষ্ট দি দিছোঁ। এইখিনি চব গোটেইখিনি দি ল'লোঁ। ইয়াতে এতিয়া অলপ সানি ল'লোঁ। ইয়াতে আকৌ এতিয়া তেল 1 চামুচ দিছোঁ। তেল 1 চামুচ দি ভালকৈ সানি আধা ঘণ্টাৰ বাবে ৰাখি থৈ দিম। যদি আপোনালোকে মাংস এনেকৈ বনাই খাই নাই চোৱা, বনাই খাই চাব, খুবেই সোৱাদ হয়। অলপ ইউনিক ষ্টাইলত খাইছোঁ। এয়া আধা ঘণ্টাৰ পাছত আমি মাংসখিনি উলিয়াই ল'লোঁ। এতিয়া আমি বাকীখিনি ৰেডি কৰি লোৱা হৈছিলে। এয়া চব পিঁয়াজ, লং, ইলাইচি, তেজপাত, নহৰু, আদা, জলকীয়া গোটেইখিনি লৈ ল'লোঁ। এয়া জলকীয়া গুড়ি পিচি লৈছিলোঁ, ঘৰৰে ৰঙা জলকীয়া পিচি ল'লোঁ। এতিয়া আমি কেৰাহীখন পাতি লৈছোঁ। মানে মই কেৰাহীখনত নাই পতা, যিহেতু অলপ ছিষ্টেমটো বেলেগ, তো কুকাৰ এটাই পাতি লৈছিলোঁ। আপোনালোকে কেৰাহীটো পাতি ল'ব পাৰে, মানে অলপ দ টাইপৰ কেৰাহী লাগে। ইয়াতে গৰম হোৱাৰ পাছত তেল দিছিলোঁ। তেল গৰম হোৱাৰ পাছত গোটেই গৰম মছলাখিনি দিছিলোঁ। তেজপাত, লং, ইলাইচি সেইখিনি হোৱাৰ পাছতে পিঁয়াজখিনি দি দিছিলোঁ। দি এইখিনি ভালকৈ ভাজি ল'ম। আমাৰ টিপছটো জানেই যে পিঁয়াজ সদায় মিডিয়াম ফ্লেমতে ভাজিব লাগে। তাৰপাছত জলকীয়াকেইটা দি দিছিলোঁ। তাৰপাছত নহৰু আদা পেষ্ট অলপমান দি দিছোঁ। ভালকৈ লৰাই দিছোঁ যাতে গোটেইখিনি ভাজ খায়। এতিয়া ইয়াতে মাংসখিনি দি দিছোঁ, মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। এয়া চব এতিয়া ভালকৈ লৰাই দিছোঁ। লৰাই দি ঢাকনটো মাৰি আমি সিজিব দিম। নিজে নিজে পানী ওলাই আহিব, যিহেতু ব্ৰইলাৰ মাংস পানী অট'মেটিক ওলাই যায়। আৰু নিমখ অলপ দিছোঁ, যিহেতু আগত দি থোৱা আছিলে। তাৰপিছত নিমখখিনি দি ভালকৈ লৰাই দিলোঁ। আৰু ইয়াতে পিচি থোৱা জলকীয়া গুড়াখিনিও দি দিছোঁ। চব ঘৰৰ জলকীয়া, শুকুৱাই থোৱা জলকীয়া এনেকৈ পিচি দি দিছোঁ। যিহেতু আজি আমি পূৰা ঝাল দি খাম, তো জলকীয়া অলপ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব, কিমান জ্বলা খায় নাখায়। পিছে আমি পাছত জলকীয়া খাবগৈ নোৱাৰোঁ, দিলোঁ, কিন্তু কি অৱস্থা হ'ল আমিহে জানো। আৰু মানে চেলেঞ্জ কৰিম ভাবিছিলোঁ। এয়া ঢাকনটো মাৰি আমি 5-6 মিনিটমান বাবে সিজিব দি দিছিলোঁ। এয়া চব কিমান পানী ওলাই আহিলে, বহুত পানী ওলালে এই মাংসখিনি। প্ৰায় এনেকৈ সিজিয়ে যায়, যিহেতু ব্ৰইলাৰ মাংসটো পটককৈ সিজে। পানী বহুত ওলালে। ইয়াতে আমি এতিয়া এঙাৰ দি দিছোঁ। এনেকৈ মানে ষ্টীলৰ বাতি এটাত এঙাৰ দি দিছোঁ। আৰু এঙাৰত ওপৰত ঘি দি দিম। ঘি, অন্নপূৰ্ণা ঘি দিব পাৰে, মানে যেনেকুৱা ঘি আপোনালোকে ব্যৱহাৰ কৰে তেনেকুৱা ঘি দি দিব। এয়া চব ঘি অলপ দি দিছোঁ। এনেকৈ বনাই খাব, স্মেলটো ইমান ধুনীয়া হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এনেকৈ মানে ঘিউৰ স্মেলটো পূৰা ওলাই যায় ন মাংসখিনিত। তেনেকৈ
ঘিখিনি গলালৈকে আমি ৰখিলোঁ। এয়া ঘি প্ৰায় গলি গ'ল আৰু আমাৰ মাংসও ৰেডি হৈ গ'ল। এয়া খাব পৰা হৈ গ'ল আৰু। তো এনেকৈ বনাই খাই চাব। আমি এনেকৈ বনালোঁ, ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আনো। ভিডিঅ'টো আগতে বনাই থোৱা, কিন্তু দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ দিয়ে দিওঁ। এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল। ইমান ধুনীয়াকৈ চাওকচোন, দেখিবলৈও ধুনীয়া হৈছে, খাবলৈও সিমানেই সোৱাদ হৈছে। কিন্তু জলকীয়াটো আমি যিহেতু চিলি চেলেঞ্জ বনাম ভাবিছিলোঁ, চেলেঞ্জটো আমি কমপ্লিট কৰিবগৈ নোৱাৰিলোঁ। তিনিজনীয়ে কৰিম ভাবিছিলোঁ, ইমানেই জ্বলা হ'ল। ফাৰ্ষ্ট খালোঁ খাওঁতে, কিন্তু নোৱাৰিলোঁ আৰু। তো এয়াই আমাৰ ভিডিঅ'টো আজি। তো আশা কৰোঁ আমাৰ ভিডিঅ'টো ভাল পালে বুলি। আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।